যাৰ ঘৰত নাই গৰু সি সকলোতকৈ বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হ বৰ গৰু। হেল্ল' হাই ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহাগ বিহুৰ সকলোলৈকে বহুত শুভেচ্ছা জনাইছোঁ। আৰু আজি হৈছে গৰু বিহু। গৰু বিহুৰ দিনাখন আমি গৰু গা ধুৱাবলৈ এতিয়া যাম। যোৱাৰ আগতে আমি বাঁহেৰে চাপ নিৰ্মিত কৰি লৈছোঁ। এখন হৈছে আপোনাৰ বাঁহৰ এখন চাক হয়। গৰু গা ধোৱাৰ আগত এইখন নিৰ্মিত কৰি লৈছোঁ। এয়া দেখিছে, ইয়াত বেঙেনা, কেৰেলা, জাতিলাও, থেকেৰা সকলো লগ লাগি এখন বাঁহেৰে নিৰ্মিত এখন চাক হয়। এতিয়া আমি গৰু গা ধুৱাবলৈ যাম। গৰু গা ধোৱাত গৰু গাত মাৰিম। এয়া কেৰেলা মাৰিব লাগিব, বেঙেনা মাৰিব লাগিব, জাতিলাও মাৰিব লাগিব, থেকেৰা মাৰিব লাগিব, গৰু গাত মাৰিম। এনেকৈ আমি থেকেৰাটো এৰুৱাই লৈ আমি গৰু গালৈ এনেকৈ দলিয়াই দিম। তাত ক'ম যে বেঙেনা খা, কেৰেলা খা, গৰু বছৰে বছৰে ডাঙৰ হৈ যা বুলি তেনেকৈ আমি ক'ম। বৰ গৰু হ, তেনেকৈ আমি আশীৰ্বাদ দিম গৰুকেইটাক যেন ভালদৰে খেতি কৰিব পাৰে সকলো। সেইদৰে আমি কোৱা হ'ব। এতিয়া আমি যাওঁ আহক, আমি গৰু গা ধুৱাবলৈ যাওঁ আহক। এই গছৰ ঠালডালৰ নাম হৈছে মাখিয়তী পাত। আমলৈটোপ পাৰিলোঁ এই ধৰণে। এয়া আমি কণী যুঁজ আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া মোৰ বিপক্ষে আছে এয়া বাবু চেতিয়া, কোনদিকে চাওঁ। প্ৰথমটো টিকিটো গৰু বিহুৰ দিনাখন জাক দিবৰ কাৰণে এয়া আনিছোঁ। এয়া মাখিয়তী পাত দেখিছে এয়া। আৰু এই গছজোপাৰ নামটো হৈছে কেৰা কঁঠাল। আৰু এয়া খেৰ দিছোঁ, ইয়াত তুঁহগুৰি আছে। এইটো জাক দিম আমি। গৰু অহা নাই এতিয়ালৈকে, অহাৰ পিছত আমি ইয়াত এইটো জাক দিব লাগিব। আৰু এয়া নতুন তৰা পঘা আনিছোঁ। এই তৰা পঘা
দেখিছে তৰা পঘাত এই তুলসী পাত বহাই দিছোঁ। আৰু যেতিয়া আহিব গৰু আহিলে এই নতুন তৰা পঘাই বান্ধিব লাগিব। এয়া গৰু জাক দি আছোঁ, এয়া বিচনীয়ে বেচি আছোঁ। শেষত মই আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু কিবা যদি ক'ব বিচাৰে ভিডিঅ'টোৰ বিষয়ে নিশ্চয় কমেণ্টত জনাব পাৰিব। আৰু প্ৰথম যদি আপুনি এই চেনেলটোত ভিডিঅ' চাবলৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।